আমি খুব আনন্দিত হৈছো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাবাৰ যেতিয়া কেবিনেট হৈছিল কোকৰাঝাৰত তেতিয়া আমাৰ বিধানসভাৰ যেটো আমাৰ হল আছে যত এসেম্বলি হল তাত তেখেতে আহি প্লাই চাইছিলে আৰু তেতিয়াই তেখেতে কৈছিলে যে আমি অসমৰ কোনোবা এটা এসেম্বলি সেশনটো 3 দিনীয়া মান ইয়াত কৰিম বুলি প্লাই আৰু এই কথাটো লৈ প্লাই ইতিমধ্যে আমি দেখিবলৈ পালো অধ্যক্ষ ডাঙৰীয়াই ঘোষণা কৰিলে আৰু অহা 10 তাৰিখত অধ্যক্ষ ডাঙৰীয়া আমাৰ এসেম্বলিলৈ আহিব যোৱাকালি আমাৰ বড়োলেণ্ড চৰকাৰৰ আমাৰ যিজন আমাৰ এসেম্বলি অধ্যক্ষ স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী অনুৰাগ গোয়েল আমাৰ সেক্ৰেটাৰী এসেম্বলি ডেকা ডাঙৰীয়া আমি আমাৰ এসেম্বলিটো কেনেকৈ 126 জন আমাৰ অসমৰ এমএলএ বহিব পাৰে ইয়াৰ সুবিধাটো যোৱাকালি আমি চাইছো আৰু এই এসেম্বলিৰ সময়ত আহি অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অধ্যক্ষ উপাধ্যক্ষ মন্ত্ৰীসকল এমএলএ সকল যাহাতে ভালকে থাকিব পাৰে এই কথাবিলাক যোৱাকালি আমি প্ৰিলিমিনাৰী কথা পাতিছো সো 10 তাৰিখে আহি আমাৰ অধ্যক্ষ ডাঙৰীয়াই গাইড কৰিব তেখেতে কিমান কি আমাৰ প্ৰয়োজন হ'ব এই কথাখিনি তেখেতে ৰাখিব আৰু 25 তাৰিখত আমাৰ এওপি দাখিল কৰা এসেম্বলি আছে কাউন্সিলত সেই 25 তাৰিখৰ পিছতে আমি বাকিখিনি যি কাম আমাৰ এসেম্বলি বহিবৰ কাৰণে যিখিনি সুবিধা লাগে এই সুবিধাখিনি প্ৰস্তুতি কৰাৰ কামটো আমি 26 তাৰিখৰ পৰা আৰম্ভ কৰিম তো আজি সঁচাকৈ অসমত এটা নতুন এটা জাগৰণ আমি দেখিবলৈ পাইছো নতুন এটা চিন্তাধাৰাৰ পৰিৱৰ্তন আমি দেখিবলৈ পাইছো এনটিআৰ যি পলিটিক্যাল কালচাৰ আমি যেটো নৰমালি ৰাজনীতি বুলি ক'লে যেটো বুজি পাইছিলো হিটো এই লেভেলৰ পৰা বহুত ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ গল both political culture and যেটো আছে আমাৰ এক্সিকিউটিভ কালচাৰ ইয়াত দুটাটো চেঞ্জ কৰিছে আৰু অসম বিধানসভা আজি কোকৰাঝাৰত যে হ'বলৈ গৈ আছে ইটো বহুত ডাঙৰ এটা মেছেজ অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে কাৰণ যি সময়ত আমি সকলোৱে জানো প্ৰায় 2 3 4 মান দশক আমাৰ আন্দোলন চলি আছিল সংগ্ৰাম চলি আছিল আৰু সেই সংগ্ৰাম বিলাকত সেই আন্দোলন বিলাকক এটা মানসিক দ্বন্দ্ব আমাৰ পোৱা নোপোৱাক লৈ পেলাই বিভিন্ন ডিসক্ৰিমিনেশন ডিপ্ৰাইভেশন নেগলেক্ট ইগনোৰ কৰা তেনেকা বিভিন্ন পৰিবেশ বিলাক সকলো ফিল কৰিছিল তো এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিস্ট্ৰিক্টে কেবিনেট পাতি সেই মানুহবিলাকক আমাৰ অসমৰ হাইয়েষ্ট যেটো বডি যেটো নেকি কেবিনেট বডি সেই কেবিনেট বডিৰ লগত ভাৱ বিনিময় কৰিবলৈ সুযোগ দিয়া আৰু কেবিনেট বডিটোক ডিস্ট্ৰিক্টলৈ যায় তাৰ সেই ডিস্ট্ৰিক্টৰ প্ৰতিচ্ছবি ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু বিভিন্ন সুবিধা অসুবিধাবিলাক চাবলৈ সুযোগ দিয়া এটো এটা বহুত ডাঙৰ পদক্ষেপ আৰু ইয়াৰ পিছত আজি আহি এসেম্বলিটো কোকৰাঝাৰত বহিব মানে আমি অনুভৱ কৰিম যে আমাৰ গুৱাহাটীখনত যেনেকৈ এসেম্বলি আছে তাত যেনেকৈ অসমৰ সিদ্ধান্তবিলাক হৈ আছিল আমাৰ যেতিয়াৰ পৰা দিছপুৰত ৰাজধানীটো আহিছে তেতিয়াৰ পৰা বহুত সিদ্ধান্তবিলাক দিছপুৰত হৈ আছিল একে সিদ্ধান্ত আহি প্লাই কোকৰাঝাৰত বহি হ'ব তো আমি নিশ্চয় ভাবিম যে আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে আমাৰ অঞ্চলৰ বিভিন্ন সমস্যাবিলাক এই এসেম্বলিত স্থান পাব আলোচনা হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি এইটোৱে আমি বিশ্বাসত লম কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ চাৰিসীমাৰ ভিতৰত কোনো এটা ডিস্ট্ৰিক্ট কোনো এটা সাব ডিভিজন কোনো এটা সাৰ্কেল কোনো এটা ব্লক বা কোনোবা এটা পঞ্চায়ত বা ভিচিডিসি তেখেতে পিছ পৰি থকাটো বিচৰা নাই আৰু সমানে আগবাঢ়ি লৈ যাব বিচাৰিছে আৰু এই সিদ্ধান্ত আমি হলাগিছো বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আমি সকলো ধন্যবাদ জনাইছো আৰু আমি যিমান পাৰো আমাৰ তৰফৰ পৰা ইয়াত যেতিয়া এসেম্বলি হ'ব ইটো সফল কৰাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা 100% আমি আমাৰ যেটো দায়িত্ব হিটো আমি পালন কৰিম 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो
नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पिकिं कर्सखौबो फरायसाफोरनो होनाय जायो। गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन। बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोनहा मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन।